हेलो फ्रेंड्स की खबर आशा करूँ सकलोरे भालेই আজি আকৌ এটা নতুন ভিডিঅ' লৈ কিনে আপোনালোকৰ ওচৰলৈ আহিলোঁ এতিয়া যাবলৈ ওলাইছোঁ মামাহঁতৰ ঘৰলৈ বলকচোন দেখাওঁগৈ মামাৰ ল'ৰাটোৱে আজি ঘৰ লোৱাৰ পাৰ্টি দিছে তাত যাওঁ কেনেকুৱা কি হৈছে তাতে দেখাওঁগৈ বোলো আপোনালোকো আশা কৰোঁ মোৰ ভিডিঅ'টো চাই ভাল পাব বতৰটো ভাল হোৱাৰ কাৰণে মই আৰু মোৰ ল'ৰা আৰু দীপা বাইকতে যাবলৈ ওলালোঁ যিহেতু গৰম দিন বাইকত চলাই থাকোঁতেতো ভালেই লাগে কিন্তু আকৌ ৰখি দিলে গৰম উঠি আহে এতিয়া আমি পালোহি মাৰ্ঘেটা এয়া চক সৎসং বিহাৰ মাৰ্ঘেটাতে অৱস্থিত কেতিয়াবা আহিলে সোমাবচোন বহুত ভাল লাগে এতিয়া পালোহি আমি অসমৰ সকলোতকৈ দীঘল চিধা ৰাস্তা যি টিংৰাই আৰু মাকুমৰ মাজতে তিনচুকীয়া ডিষ্ট্ৰিক্টৰ অৱস্থিত ইয়াতে মই কথা এটা কৈ থওঁ মোৰ মামা আৰু মামী এই পৃথিৱীত বৰ্তমান নাই তাৰ সৰু ল'ৰাটোৱে বহুত কষ্টৰে আজি তাৰ সপোনৰ ঘৰখন বাস্তৱত ৰূপায়ণ কৰিলে আমাক ইনভাইট কৰিছে চ' তাৰ ঘৰখন চোৱাৰ হেঁপাহেৰে আমি ওলাই আহিলোঁ এই পাৰ্টিত মোৰ মাৰ পৰিয়ালৰ সকলোবিলাক আহিব এই ব্যস্ততা জীৱনত মানুহৰ সময়নো ক'ত এনে এক অনুষ্ঠানবিলাকতহে মানুহবোৰ লগ পোৱা যায় এতিয়া আমি ডিগবৈ পালোহি দীপাৰ ঘৰত সোমাই ল'ম তাৰপিছতে যাম দীপাৰ ঘৰত আমি আহি পালোহি ফ্ৰেছ হৈ ল'লোঁ এতিয়া দীপাও ৰেডি ঋষি নাযায় আমাৰ লগত আমি দুয়োটাই যাম আমি এতিয়া ফ্ৰেছ হৈ লৈছোঁ ৰ'দটো বেছি হোৱাৰ কাৰণে ঋষিক লৈ নাযাওঁ সিও আমনি কৰিছে যাম বুলি তাক নিনো দীপা আৰু মই বাইকতে যামগৈ ৰ'দটো বহুত কাঢ়া চাইছোঁ কেনেকৈ যাওঁ বৰ্তমান আমি মামাহঁতৰ ঘৰ পালোহি এয়া চাওকচোন এয়া ঘৰৰ ফ্ৰণ্ট ছাইডটো হয় RCC বনাইছে আৰু ফ্ৰণ্ট ছাইডটো ধুনীয়া ডিজাইন এটা দি দিছে এতিয়া বৰ্তমান পেইণ্ট কৰা নাই নিয়ম যি সকাম এইবিলাক কৰি ল'লে তাৰপিছত আজি পাৰ্টি ইয়াত মাৰ বংশৰ বহুত মানুহ আহিছে এয়া চাবুৱাৰ বৌ হয় এয়া বাইদেউ বুলি শুনো এয়া দাদা চাবুৱাৰ মুনি দাদা এই ৰুমবিলাক এইটো কিটচন হ'ব আপোনালোকক গোটেইকেইটা ৰুম দেখাওঁ আমাৰ মাৰ আপুনি জানে যে ভিডিঅ' চাই কিনে যে মাৰ পেৰেলাইছ আছে তো মা আহিব নোৱাৰিলে মাৰ কাৰণে এই ভিডিঅ'টো কৰি লৈছোঁ লগতে আপোনালোকেও চাই লওক RCC ঘৰতে ফৰ্ট চিলিং দি দিছে যিহেতু গৰম তেতিয়া অনুভৱটো অকণমান কম হ'ব আৰু টাইলছ লগাই দিছে গোটেই ঘৰটোত ভাল লাগিছে এইটো ৰুম ডাঙৰকৈ বনাইছে এতিয়া পেইণ্ট চেইণ্ট কৰি দিলে ঘৰবিলাক ভাল লাগিব আৰু এইটো বাথৰুমটো আপোনালোকক ভিতৰৰ ফালৰ পৰা দেখুৱাই দিওঁ মোৰ ভাইটিয়ে কোৱা মতে এই বাথৰুমত যি টাইলছ লগাইছে এয়া গুৱাহাটীৰ পৰা অৰ্ডাৰ কৰি কিনে আনিছে যিখিনি টাইলছ লাগি আছে বাথৰুমত যিহেতু সিহঁতৰ মাটি খুবেই কম যিখিনি মাটি আছে তাত ঘৰটো বনাই ল'লে তো পাৰ্টিৰ কাৰণে অন্য জেগা নাই ঘৰটোৰ ওপৰতেই পেণ্ডাল দিছে তাতে খোৱা বোৱাৰ ব্যৱস্থাটো কৰি দিছে বলকচোন ওপৰত গৈ কিনে চাওঁ খোৱা বোৱাটো কি কৰিছে ইয়াৰ ওপৰৰ পৰা চাৰিওফালে পথাৰ বৰষুণ হ'লে অকণমান পানী জমা হয় বুলি কৈছে চাৰিওফালে যিহেতু পথাৰ আছে আৰু খাবলৈ এনেকৈ ব্যৱস্থা কৰি দিছে বেঞ্চ ডেস্ক পাতি দিছে এতিয়ালৈকে বনোৱা হোৱা নাই 50% বস্তু বনি গ'ল এতিয়া ভাতকেইটা পাতি আৰু বাকী চব্জি মিক্স ভেজ যোনটো আছে সেইটো বনাব মাংস হৈ গ'ল সেইটো সজাই লৈছে এইদৰে দিয়া হ'ব এতিয়া ঘৰৰ যিখিনি দূৰৰ পৰা আহিছোঁ আমি গোটেইখিনিয়ে খাই ল'ম তাৰপিছত আলহীবিলাক গধূলিলৈ আহিব আজি হয়তো মই থাকিম ইয়ালৈ আমাৰ বাইদেউ সৰু বাইদেউ ডাঙৰ বাইদেউ আৰু মোৰ ভাগিন মানুহজনী আহিছোঁ কি খুৱাইছে দেখাওঁ বলক ইয়াত এটা নতুন ডিছ দেখা পালোঁ যিটো মই আজিলৈকে কোনো পাৰ্টিত দেখা নাছিলোঁ ভাল কৰিলে ইয়াৰ কণী মছলাৰ বনাইছিলে ব্ৰইলাৰ মাংস বেঙন ফ্ৰাই এটা মিক্স ভাজি ডাল আৰু মিঠাই দিছিলে খুব টেষ্টি হৈছিলে খানা মই অকণমান বাহিৰত ওলাই যোৱাৰ কাৰণে গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ পৰিয়ালৰ সদস্যবিলাকে খাই থকা এয়া মইন বাইদেউ হয় আৰু এইজনে মোৰ সৰু মামা যিজন তেওঁৰ ল'ৰা সৰু ল'ৰা তেখেতে ঘৰটো বনাইছে ইয়াৰ নাম চীনা বুলি আমি মাতোঁ এনে সুনীল আৰু এই আমাৰ বাইদেউ হয় সৰু বাইদেউ ডাঙৰ বাইদেউ এই চীনাৰ বায়েক এহেঁতিও খাই আছে আৰু চীনাৰ ককায়েক ৰাজাৰ তাৰ মানুহজনী মোৰ বৌ একেলগতে বহি কিনে খাইছে দিনৰ সাজটো খাই ল'লোঁ খাই বৈ আমি এনেকৈ পকাতে ঢালাই দি দিলোঁ ঢালাই মানে কি আৰু ৰেষ্ট লৈছোঁ পকাতে খানা বহুতে
টেষ্টি হৈছিলে লগতে ইমান বছৰৰ পিছত সম্বন্ধৰ মানুহবিলাকক লগ পাই কিনে সকলোৰ লগত চিনাকি হৈ কিনে ভাল লাগিছে সকলো মানুহেই এতিয়া সলনি হৈ গৈছে পটককৈ চিনিয়ে নাপাওঁ আজি ভাল লাগিছে সঁচাকৈ পাৰ্টি বুলি ক'লে অকণমান ফূৰ্তি কৰিব মন যায় সকলোকে খুৱাই বুৱাই লৈ কিনে চিনাৰ লগৰ আৰু দাদাহঁতৰ লগতে বহি কিনে অকণমান ফূৰ্তি কৰিলোঁ পূজাৰী হৈ সোমাম গৈ বদলৰ মন্দিৰত আজয় হিমালয় লাগে তোমালৈ ঐ জান লৈ যাম আমাৰ ঘৰলৈ ঘৰটো বহুতেই ধুনীয়া হৈছে তাৰে ভিতৰত মোক বাথৰুমৰ যি টাইলছ লাগি আছে এয়া বহুতে ভাল লাগিলে আপোনালোকেও কমেণ্টত জনাবচোন এই টাইলছটো আপোনালোকক ভাল লাগিলে নাই মোক কিন্তু বহুতে পচন্দ লাগিলে ইয়াৰ গ্ৰাফিকবিলাকো বহুত ধুনীয়া দিছে দীপাহঁতেও ফটোশ্বুট কৰিলে ভাল লাগিলে ফটোবিলাক ৰাতি একদম ধাৰাসাৰ বৰষুণ দিছিলে যিহেতু চাৰিওফালে পথাৰ সেইকাৰণে পানী হৈ গৈছিলে মোৰ বাইকখন বাহিৰতে আছিলে অকণমান ডুবি গ'ল আচ্ছা যি কি নহওক এই চিনায়ে যি পাৰ্টি কৰিলে এই পাৰ্টিত সকলোখিনিকে আমি একলগ হোৱাৰ বাবে তাক একদম অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যি এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ কেনেকুৱা লাগিলে জনাব বাই